এইখিনি বাৰু কি ফ্ৰাই কৰি থকা হৈছে ধৰিব পাৰিছেনে? আমাৰ ঘৰত কিন্তু খোৱা বস্তুৰ লগত প্ৰায় বেলেগ বেলেগ টাইপত এক্সপেৰিমেণ্ট কৰি থকা হয় দেই। আপোনালোকে বাৰু নুডলছ এনেকৈ ফ্ৰাই কৰি খাই পাইছেনে? সন্ধিয়া চাহৰ লগত খাবলৈ কিবা নহয় কিবা এটা চটপটা হ'লে ভাল লাগে। এয়া প্ৰথমতে চাওকচোন, ভণ্টিয়ে নুডলছখিনি আধা ভঙা কৰি লৈছে। এতিয়া কেৰাহী এখনত তেল অকণমান গৰম হ'বলৈ দি পিনে এইখিনি ফ্ৰাই কৰি ল'ব। এইখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব। প্ৰথমে তেলখিনি বেছি থাকোঁতে তাতে পাপৰ দুখনমান ফ্ৰাই কৰি ল'ব। যেনেকুৱা ধৰণৰ ঘৰত পাপৰ থাকে তেনেকুৱা ল'ব আপোনালোকে। ইয়াত পাপৰ দিলে, চাগু পাপৰ এইখিনি বস্তু যোগাৰ আনি থৈছে। এই লগত মেগী মছলা নাই, শেষ হৈ গ'ল। এতিয়া ইয়পি মছলাটোৱে কাম চলাও কৰিব লাগিব আৰু। এয়া চাওক, মুড়ি আৰু চিপছ, বেলেগ বেলেগ টাইপৰ ভুজিয়া, আটাইখিনি বস্তু লৈ লৈছে। মছলাবিলাক ৰেডি কৰি লৈছে। কণ জলকীয়া দিছোঁ, আমাৰ বাইতাই নোৱাৰে ন। জ্বলা যিমান খাই নিজৰ অনুপাতে জলকীয়া দি ল'ব। বাইদেউ আৰু এটা দি দিছে। এতিয়া আমাৰ এই পিঁয়াজ বাইদেউক একদম খিচখিচাকৈ কাটি দিব। খিচখিচাকৈ চাওক, যিমান পাৰে সিমান মিহি কৰিব। পিঁয়াজ মিহি কৰিব নোৱাৰিলে মোক মাতি লৈ যাব। এয়া চাই লওক আপোনালোকে, যদি পিঁয়াজ কাৰোবাক মিহি কৰিবলৈ মানুহ লাগে এয়া লৈ যাব। যিকোনো বস্তু বনালে আধা অংশটো মোৰ হ'ব খালি। অ'কে, কেনেকুৱা খিচখিচা পিঁয়াজ কাটিছে দেখিছে? ইয়াতে মিক্স কৰা হ'ব অসমৰ জাতীয় ফল কাজি নেমু। একেবাৰে মিহি মিহিকৈ কাটি দিছে। এতিয়া এটা এটা পেকেটৰ এয়া বস্ত্ৰকৰণ কৰি আছে। দিয়া হ'ল, এতিয়া আহি গ'ল তেৰেমেৰে। এনেকৈ গুড়ি কৰি দিব একদম। গুড়ি নহয় বোলে, আধা ভাঙি দিলে হ'ব। গ্ৰীণ মটৰ, আপোনালোকৰ লগত য'ত যিমান যি চিজ যেনেকুৱা থাকে চব ঢালি দিব। দুবিঘাজি ভুজিয়া ঢালি দিছে পুৰা। সেইটোৱে মছলা, ইউপি মছলা। এয়া প্ৰয়োজন অনুসৰি নিমখ। এয়া মিঠাতেল বাইদেউ দিয়া হ'ব। টমেটো কেচাপ, য'ত যি থাকে আৰু ঘৰত চব ঢালি দিব এফালৰ পৰা। বাদাম কেইটামান আছিলে, এইকেইটাও দি দিছোঁ। ইয়াত আকৌ চাট মছলাও দিয়া হৈছিলে, সেইটো ভিডিঅ' থাকি গ'লগৈ। এতিয়া এয়া চাওক, ভালকৈ এইখিনি মিক্স কৰি ল'ব। এইফালে আমাৰ গাখীৰ চাহ ৰেডি হৈ গ'ল, এয়া বাইদেৱে বনাই দিলে। এয়া চাওক, আমাৰ সন্ধিয়া চাহ কাপৰ লগত ঘৰতে বনোৱা চানাচুৰ ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? নাই খোৱা যদি এবাৰ খাই চাব, নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা কিন্তু, এইবিধ চাট আপোনালোকে বনাই থৈ নিদিব, লগতে বনাই লগতে খাব। আৰু ফেনৰ তলত ৰাখি নথ'ব, নহ'লে সেমেকি যাব। সেমেকি গ'লে খাব বেয়া লাগিব।